নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অসমীয়া সৃষ্টিমূলক ইউটিউব চেনেল ইউটিউব চেনেল দ্য AS01 ব্লগৰ মাজলৈ আজি আমি আহিছোঁ আজি আমি পিংলেশ্বৰ দেৱালয়ৰ প্ৰাংগণত আমি উপস্থিত হৈছোঁ ইতিমধ্যে ধ্ৰুৱ দাস আৰু মই জাষ্ট আমি আহি আছিলোঁ বাহিৰ চালি ফালে আৰু ভাবিলোঁ কি এবাৰ সোমাই যাওঁ যিহেতু আজি বহাগৰ 1 তাৰিখ আৰু ইতিমধ্যে বোলে মুখ্য দুৱাৰ বন্ধ হৈছে তথাপি আমি গম পাইছোঁ তথাপি আমি এপাক ইয়াৰ প্ৰাংগণত এবাৰ ঘূৰি যাওঁ বুলি ভাবিছে নেকি ঘূৰি যাম অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ আহে এই স্থানলৈ তাৰ বিষয়ে আমি কিছুমান কথা ক'বলৈ চেষ্টা কৰিম আৰু আমি যিসকল পুৰোহিত আছে তেওঁৰ বিষয়ে আমি জনাব চেষ্টা কৰিম তেওঁলোকৰ পৰা যে কিমান দূৰ সত্য আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এইফালে ভক্তপ্ৰাণ ৰাইজে আদৰণি জনাইছে আৰু আমি এপাক ঘূৰিব চেষ্টা কৰিছোঁ ইফালে কিবা আছে ন জেগা নাই কি হা আছে কিবা এটা আছে যাই হোৱা এপাক যিহেতু আমাৰ বিশেষকৈ আমাৰ পলম হ'ল তাৰ কাৰণে আমি গোটেইখন মানে মন্দিৰ পৰিৱেশন কৰিবলৈ আমাৰ আজি পলম নহ'ব যিসকলে আমাৰ আৰু আমি মন্দিৰৰ প্ৰাংগণ আমি এবাৰ ঘূৰিবলৈ চেষ্টা কৰিছোঁ ধ্ৰুৱ দাস আৰু মই কিবা কোৱা যদি কোৱা ক'বলগীয়া একো নাই চ' এইফালে ভাল লাগিছে এপাক এতিয়া বন্ধ আছে দেখোন মানে কি বুজিয়ে পোৱা নাই কি হৈ আছে ইয়াত তো যি কি নহওক আমি এইফালে যে বহুত ভাল লাগিল এইফালে ধৰক গেটখন বন্ধ হৈ আছে এইফালে বেকাৰ যায় কাম লছ নকৰোঁ টাইমটো লছ আৰু ধুনীয়া পুখুৰী এটা আছে আৰু এনেকৈ আমি যাবলৈ আৰম্ভ কৰিছোঁ আপোনালোকক মই ফ্ৰণ্ট কেমেৰা কৰি দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ কিবা এটা কোৱা ৰঙালী বিহুৰ আজি প্ৰথমখনত আমি আপোনাৰ পিংলেশ্বৰ দেৱালয় দৰ্শন কৰিছোঁ কিবা এটা কোৱা বিশেষ একো ক'বলগীয়া একো নাই অসমীয়া হিচাপে একো বুজি পাবলগীয়া ইয়াত একো নাই হয় গোটেইখিনি বুজি পাবই যিহেতু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আমি এইফালে বাৰু যাই চাওঁ নেকি যাই চাব পাৰি নিশ্চয় বাৰু আমি যাই যাব পাৰোঁ আৰু এই হৈছে পিংলেশ্বৰ দেৱালয় ইতিমধ্যে বন্ধ হৈছে কাৰণ সময় প্ৰায় 5 মান বাজিছে হয়নে সময় নিশ্চয় 5 মান বাজিছে তো ইতিমধ্যে 4 বাজিলে আকৌ 4 বাজিছে সকলোখিনি বন্ধ হৈ পৰিছে তাৰ কাৰণে আমাৰ অসুবিধা হৈছে যে আমি আহি পাওঁতে বহুখিনি পলম হৈছে কাৰণ আমি চাংচাৰিত যিখিনি জাম পাইছিলোঁ তাৰ কাৰণে অলপমান পলম হৈছে তো কোনো কথা নাই আমি যিমানখিনি পাইছোঁ আমি চেষ্টা কৰিছোঁ যে আমি যিমানখিনি পাৰিছোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ বাবু হেল্ল' কি খবৰ ভালনে ভাল খবৰ কি নাম তোমাৰ হয় নেকি ঠিক আছে বাৰু থেংক ইউ হয় আমি 3 দিনমান আছোঁ ইয়াতে তেতিয়াহ'লে পিছত আহিব পাৰিবা মানে 2টা বজাত ভোগ ইয়াতে বঢ়ায় 2টা বজাত ন আহিলে হয় তেওঁৰ লগত দৰ্শন হ'ব পাৰি হয় এইবিলাক চাফা কৰিব লাগে হয় ঠিক আছে বাৰু ঠিক আছে ধন্যবাদ তো প্ৰিয় দৰ্শক যিমানখিনি পাৰিছোঁ আপোনালোক দেখাবলৈ চেষ্টা আমি কৰি আছোঁ আৰু পিংলেশ্বৰ দেৱালয় ইতিমধ্যে আমাৰ সমাপ্ত হৈছে তথাপি আমি এটা ইয়াৰ পৰা আমি যিহেতু আমি সেৱা এটা লৈছোঁ কৃষ্ণ আৰু ইতিমধ্যে প্ৰৱেশ দুৱাৰ বন্ধ হৈছে আপোনালোকক বিশেষকৈ নকওঁ কাৰণ আপোনালোকে নিশ্চয় গম পায় যে এটা টাইম থাকে সকলো মন্দিৰৰে এটা টাইম থাকে আৰু সেই টাইম মতে সকলোৰে প্ৰৱেশ দুৱাৰ বন্ধ কৰে আৰু সেই প্ৰৱেশ দুৱাৰ মতে যিহেতু আমি আহি নাপালোঁ তাৰ কাৰণে আজি আমাৰ মন্দিৰ দৰ্শন কৰা একেবাৰে অসম্ভৱ হৈ পৰিল কিবা কোৱা তুমি ক'বলৈ একো নাই জাষ্ট এতিয়া মন্দিৰলৈ আহিছিলোঁ বাট আজি আমি একদম সময়টো নিমিলিল আৰু যি কি নহওক ভাল লাগিল আহি আমি এতিয়া বৰ্তমান আমি এইটো হওক আৰু যিখিনি হনুমান ভক্ত যিহেতু হয় এবাৰ আমি সেৱা কৰি গৈছোঁ যে হনুমান জ্ঞানী গণ সাগৰ জয় কপিত তিলো গুজাগৰ আৰু বাকীখিনি নাজানো হনুমান ভক্ত আমি যিহেতু হয় আশীৰ্বাদ কৰিবা কৃষ্ণ ভিডিঅ' হৈ আছে আকৌ